আমাৰ যেটো 2025 যেটো বিটিসি নিৰ্বাচনৰ যেটো ক্যান্ডিডেট এটো আমি অতি সোনকালে ঠিক কৰিম বুলি আজি আলোচনা হৈছে আৰু জনে জনে খেলিব ইচ্ছা আছে অহাকালি পৰাই টিকিটটো বিচাৰিব পাৰিব আৰু ফিজটো 2 লাখ চেকত দিব লাগিব এটো কেছ টাকা নহয় বাই চেক আমাৰ দলত মানে ডোনেশন দিব লাগে জনে জনে ক্যান্ডিডেট বিচাৰিছে এইটো জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত শেষ দিনা ইয়াৰ ভিতৰত যিসকলে ইলেকশ্যন খেলিব বিচাৰিছে বিপিএফ দলৰ হৈ এইটো জানুৱাৰী 15 তাৰিখৰ ভিতৰত কিবাটো এপ্লিকেশ্যনটো দিব পাৰিব ইয়াৰ পিছত নোৱাৰিব আৰু ইয়াৰ কাৰণটো কি আগত আপোনালোকে এনেকুৱা পইচা দিয়া নিয়ম নাছিল নাই আগতো লৈছে আগত 1.5 লাখ আৰু এমএলএ বিলাক 5 লাখ এনেকুৱা ডোনেশ্যন লয় আগত 1.5 লাখ আছে এমসিএলএটো এই ইয়াৰ আগত লোৱা নাছিল আমি প্ৰথমবাৰ হৈছে যোৱা 2020ত এইবাৰ সেকেন্ড बे बिथांमोननि दोलोनि व्यक्तिगत मोनसे नेमखान्थिखौ बिथाङा बुंथिदों किन्तु समाजनि गेजेराव रांनि बाथ्रा ओंखारनाय लोगो लोगोनो बिथांमोना जे थांनाय 17 बोसोराव रांजोंनो गेलेबोदोंमोन बे बाथ्राखौ दिनै फकास जादों माने रां नङाबा जेबो खामानिखौनो बिथांमोना मावनो नागिरा रां नङाबा पलिटिक्सआनो होन ससाइटिया ससियेलानो होन बा इक'नमिकेलिनो होन बा एजुकेशनेलि होन जिखिनि खामानियावनो बिथांमोना इनभल्व जानो नागिरा बे बाथ्राखौ दिनै बिथांनि बुंनाय बाथ्रानिफ्राय फकास जादों किन्तु आंबो खोनादोंसो बेसेबां सैथो आं बुंथिथ'वा मोजाङै আমি নতুন প্ৰজন্মকো প্ৰাধান্য দি আছোঁ আমাৰ বিধায়কত কোন আছে জলেন দৈমাৰী ডাঙৰীয়া আছে এটা যুৱ ইয়ং এনাৰ্জেটিক এজন ইউথ হয় লৰেন্স ইছলাৰী ডাঙৰীয়া আছে বহুত ইউথবিলাকে আছে আমাৰ তাত আজি নতুন ইউথ আহিছে বিভিন্ন জনগোষ্ঠীৰ ইউথবিলাক আহিছে উইলছন হাজদা আছে বহুতে আছে সব নতুনবিলাকে আহি আছে পুৰণিবিলাককো ৰাখিব লাগিব নতুনকো ৰাখিব লাগিব কিন্তু যিটো ৰাজনৈতিক বজাৰ আৰম্ভ কৰিছে বিপিএফে এনেকা যদি মাৰ্কেটিং কৰে এনেকা যদি প্ৰফেশ্যনেল পলিটিক্স কৰে তো ৰাজনীতিটো এনেকুৱা লাইনতে যাব ৰাজনীতিটো কিনা বেচা হ'ব নালাগে ৰাজনীতিটো দাম দৰ হ'ব নালাগে ভাল ব্যক্তিজনক টিকেট দিব লাগে ভাল ব্যক্তিজনক সুযোগ দিব লাগে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে যিটো মাৰ্কেটটো ওপেন কৰিলে তাতে আপুনি গম পাই গ'ল যে হাগ্ৰামা মহিলাৰী কিমান চিন্তা কৰিব পৰা এজন ৰাজনীতিক নেতা হয়